অতি চমু প্ৰশ্নাৱলী। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ: মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি ডক্টৰ নগন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। ২ নম্বৰ, জোনাকী আলোচনী পোনপ্ৰথমে কেতিয়া প্ৰকাশ পাইছিল? উত্তৰ: জোনাকী আলোচনী পোনপ্ৰথমে 1989 চনত প্ৰকাশ পাইছিল। ৩ নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখনৰ নাম কি? উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখনৰ নাম কদমকলি। ৪ নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱা ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম কি? উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম পদুম কুঁৱৰী। ৫ নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ধেমেলীয়া নাট এখনৰ নাম লিখা। উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ধেমেলীয়া নাটক এখন হ'ল লিটিকাই। ৬ নম্বৰ, মোৰ জীৱন সোঁৱৰণ আত্মজীৱনীখনৰ ৰচক কোন? উত্তৰ: মোৰ জীৱন সোঁৱৰণ আত্মজীৱনীখনৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱা। ৭ নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোন অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ: 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজায়? উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। ৯ নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা। উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম পাহি। অসমীয়া সাহিত্যলৈ নৱোন্মেষৰ ঢল বোৱাই অনা আলোচনীখনৰ নাম কি? উত্তৰ: অসমীয়া সাহিত্যলৈ নৱোন্মেষৰ ঢল বোৱাই অনা আলোচনীখনৰ নাম জোনাকী। ১১ নম্বৰ, কমেডি অফ এৰৰ্ছ গ্ৰন্থখন ভ্ৰমৰংগ নাম দি কোনে অসমীয়ালৈ ভাঙনি কৰিছিল? উত্তৰ: ৪গৰাকী অসমীয়া ছাত্ৰ সাহিত্যিক ৰামকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই যুটীয়াভাৱে শ্বেক্সপিয়েৰৰ কমেডি অফ এৰৰ্ছ অসমীয়ালৈ অনুবাদ কৰি ভ্ৰমৰংগ নাম দি 1988 চনত প্ৰকাশ কৰিছিল। ১৩ নম্বৰ, সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? উত্তৰ: সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিণী প্ৰজ্ঞাসুন্দৰী দেৱী আৰু সৰু জীয়ৰী। ১৪ নম্বৰ, সন্নিপাত মানে কি? উত্তৰ: সন্নিপাত মানে ভীষণ জ্বৰ। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কাক বুজায়? উত্তৰ: জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক বুজায়। বেজবৰুৱাক কিয় ৰসৰাজ আখ্যা দিয়া হয়? উত্তৰ: বেজবৰুৱাৰ লিখনিৰ প্ৰায়বোৰ কথায়েই ৰসৰে উপচি আছিল বাবে তেওঁক ৰসৰাজ উপাধি দিয়া হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত দুখন ধেমেলীয়া নাটকৰ নাম লিখা। লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত দুখন ধেমেলীয়া নাটক হ'ল লিটিকাই আৰু পাচনি। লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা কোনকেইখন গ্ৰন্থক কৃপাবৰী ৰচনা নামে জনা যায়? উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা হাস্য-ব্যংগ্য ৰচনাকেইখনক কৃপাবৰী ৰচনা নামে জনা যায়। ৫ নম্বৰ, বেজবৰুৱা ৰচিত দুখন বুৰঞ্জীমূলক নাটকৰ নাম লিখা। উত্তৰ: বেজবৰুৱা ৰচিত দুখন বুৰঞ্জীমূলক নাটকৰ নাম হ'ল জয়মতী কুঁৱৰী আৰু বেলিমাৰ। ৬ নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কিয় কোৱা হয়? উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাদেৱে আধুনিক অসমীয়া সাহিত্যত কবিতা, নাটক, উপন্যাস, চুটিগল্প আৰু প্ৰবন্ধ আদি সকলো ক্ষেত্ৰতেই তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে, সেয়েহে তেওঁক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয়। লেখক গুৱাহাটীত উপস্থিত হোৱাৰ সময়ত তেওঁক আদৰণি জনাই নিবলৈ অহা প্ৰিয় ব্যক্তিজনৰ নাম কি? লেখক গুৱাহাটীত উপস্থিত হোৱাৰ সময়ত তেওঁৰ প্ৰিয় ব্যক্তি মাজু আৰু সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়া আৰু জ্ঞান অৰ্থাৎ আৰ.ল. কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল উদাৰ হৃদয় মিষ্টাৰ জে. বৰুৱা বেৰিষ্টাৰ এটলাৰে আদৰণি জনাই নিবলৈ আহিছিল। ১৯ নম্বৰ, ওজাপালি কি? ওজাপালি অসমৰ এক অৰ্ধ-নাটকীয় পৰিবেশ্য কলা। বৃষভ কি? বৃষভ হৈছে শিৱৰ বাহন, ষাঁড় গৰু। নন্দীৰ ভৃঙ্গী কোন? নন্দীৰ ভৃঙ্গী হৈছে শিৱৰ অনুচৰ বা লগুৱা। ৰামমোহন ৰায়ৰ স্মৃতিসভাত কোনগৰাকী ব্যক্তিৰ বক্তৃতা শুনি লেখকে পুলকিত হৈ পৰিছিল? ৰামমোহন ৰায়ৰ স্মৃতিসভাত কল্যাণীয়া শ্ৰীমতী যোগদা দেৱীৰ বক্তৃতা শুনি লেখক পুলকিত হৈ পৰিছিল। শ্ৰীমতী গৌৰীপ্ৰভা চলিহা কোন আছিল? শ্ৰীমতী গৌৰীপ্ৰভা চলিহা ডিব্ৰুগড়ৰ বালিকা স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিল। ২০১৪ত আহিছিলে। লক্ষ্মীনাথ বেজবৰুৱা কোন স্থানত জন্ম লাভ কৰিছিল? উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা নগাঁও জিলাৰ আহতগুৰিত জন্ম লাভ কৰিছিল। ২০১৬ত আহিছিলে। লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক এখনৰ নাম লিখা। উত্তৰ: জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক।
2017 আহিছিল মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি লেখকে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ এটা বিৱৰণ আগবঢ়োৱা। উত্তৰ: কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত প্ৰায় 1.5 বা 2 বছৰৰ পাছত 1930 চনত 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী দেৱী আৰু সৰোজী। বেংগল নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা 2 ঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচুগুড়া জংচন নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে। তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল। ইফালে ৰেলতো খোৱাৰ ব্যৱস্থা কৰিব পৰা নাছিল, যাৰ বাবে তেওঁ পৰিয়ালটো লঘোণে ভোকে যাত্ৰা কৰিব লগা হ'ল। ট্ৰেইন যাত্ৰাত 2য় শ্ৰেণীৰ শোটালীত 2জন এজনকৈ যাত্ৰী সুমাই ভিৰ কৰিছিল। ফলত মানুহৰ ভিৰ ভাৰি শোটালীটো অন্ধকূপ যেন হৈ পৰিছিল। অৱশেষত 20 ছেপ্টেম্বৰ ৰাতি 8 মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাত আৰু নিমিত্তে জিৰণি ল'লে আৰু 21 তাৰিখে শিয়ালদহ ষ্টেচন এৰি 22 তাৰিখে গুৱাহাটীত উপস্থিত হয়। এনেদৰে নানা আহুকালৰ মাজেৰে লেখক সম্বলপুৰৰ পৰা গুৱাহাটীলৈ ৰেল যাত্ৰা কৰিছিল। 2017 আহিছিল মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি লেখকৰ অন্তৰৰ জাতিপ্ৰেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। উত্তৰ: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্ৰে মাতৃভূমি অসমৰ বাহিৰত কলকাতা আৰু সম্বলপুৰত আছিল। কৰ্মব্যস্ততাৰ কাৰণে প্ৰায় 1.5-2 বছৰ ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত 1930 খ্ৰীষ্টাব্দত 19 ছেপ্টেম্বৰ তাৰিখে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। লগত খোৱা বস্তু নিনিয়াৰ কাৰণে আৰু ৰেলত শোৱাৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবে পৰিয়ালসহ লেখকে লঘোণে ভোকে যাত্ৰা কৰিবলগীয়া হৈছিল। কিন্তু জাতিপ্ৰেম এৰিব নোৱাৰি 20 তাৰিখে লঘোণে ভোকে মাতৃভূমি পাইছিল। কষ্টকৰ ৰেল যাত্ৰা কৰিও বেজবৰুৱাই যেতিয়া মাতৃমুখ দৰ্শন কৰিছিল, অৰ্থাৎ অসম ভূমিত পদাৰ্পণ কৰিছিল, আনন্দিত হৈ পৰিছিল। বেজবৰুৱাই অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমাৰ কথা কৈ বৰ ভাল পাইছিল। ডিব্ৰুগড় চহৰৰ প্ৰগতি দেখি ডিব্ৰুগড়ৰ তিৰোতাসকল শিক্ষিত আৰু ৰাজহুৱা কামত আগৰণুৱা হোৱা দেখি বেজবৰুৱাদেৱে অতি আনন্দিত হৈ পৰিছিল। ডিব্ৰুগড়ৰ ডেকাসকলৰ নাট চৰ্চা, ৰংগশালাৰ গীত মাত আদিৰ পৰিৱেশন দেখি তেওঁৰ মন উৎফুল্লিত হৈ পৰিছিল। মঞ্চত অসমীয়া মৌলিক নাটকৰ উপৰিও ডেকা নাট্যকাৰসকলৰ বিদেশী নাটকৰ অনুদিত অভিনীত অনুবাদ বেজবৰুৱাদেৱে নিজকে গৌৰৱ অনুভৱ কৰিছিল। 4 অসমীয়া ছাত্ৰ সাহিত্যিকৰ সমাৱেশত শ্বেক্সপিয়েৰৰ কমেডী অফ এৰৰ্ছ অসমীয়ালৈ অনুবাদ কৰি ভ্ৰমণংগৰ নিভাঁজ অসমীয়া অনুবাদ লেখকে অতিকৈ সন্তুষ্ট হৈছে। এনেদৰে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্ৰেম সুন্দৰভাৱে প্ৰকাশ পাইছে। 2017 আহিছিলে লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক। 19বিংশ শতিকাৰ শেষ দশকত কলিকতাত পঢ়িবলৈ যোৱা এমুঠি ডেকা সাহিত্যিকে অসমীয়া সাহিত্যলৈ এক নৱচেতনা কঢ়িয়াই আনিছিল। সেইসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা অন্যতম। তেখেতৰ হাততেই চুটিগল্পৰ শুভাৰম্ভণি ঘটি বিকাশৰ যাত্ৰাৰ সূচনা হয়। জোনাকী আলোচনীৰ পাতত তেখেতৰ দ্বাৰা ৰচিত চুটিগল্পসমূহ প্ৰকাশ পাইছিল। জোনবিৰি, সাধুকথাৰ কুকি, সুৰভি, কুহকলি আদি বেজবৰুৱাৰ চুটিগল্পৰ পুথি। অসমীয়া সাহিত্যত পোনপ্ৰথমে চুটিগল্প লিখি পাঠকক ইয়াৰ বিমল সোৱাদ প্ৰদান কৰোৱাৰ বাবে বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। 2017 আহিছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। উত্তৰ: মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। 2018 আহিছে মাথাপোত শব্দৰ অৰ্থ কি? উত্তৰ: মাথাপোত শব্দৰ অৰ্থ কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুশ্চিন্তা। বেজবৰুৱাই উল্লেখ কৰা মাজু আৰু জ্ঞান কোন আছিল? এইটো 2022তো আহিছে। উত্তৰ: বেজবৰুৱাই উল্লেখ কৰা মাজু হৈছে সুকবি সুবিখ্যাত চাহেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান হৈছে আৰ.ল. কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল উদাৰ হৃদয় মিষ্টাৰ জে. বৰুৱা বেৰিষ্টাৰ এটলাৰ। এই প্ৰশ্নটো 2018, 2019 আৰু 2022ত আহিছিল। প্ৰশ্নটো আছিল ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল।
কোনবোৰ কথাই সন্তোষ দিছিল লিখা? উত্তৰ: সুদীৰ্ঘকাল উৰিষ্যাৰ সম্বলপুৰত কটোৱাৰ পিছত বেজবৰুৱাদেৱে প্ৰায় 1.5-2 বছৰৰ পিছত অসমলৈ আহে। তেতিয়া ডিব্ৰুগড়ত কেইদিনমান কটাইছিল। তেতিয়াই ডিব্ৰুগড়ৰ মানুহৰ বিৰাট পৰিৱৰ্তন লক্ষ্য কৰে, যিবিলাক কথাই বেজবৰুৱাক সন্তোষ কৰিছিল। প্ৰথমতে সন্তোষ লাভ কৰিছিল ডিব্ৰুগড়ৰ অসমীয়া মহিলাসকলৰ কাৰ্যকলাপ, মাত-কথা, ব্যৱহাৰ দেখি। তেওঁলোক আগৰ দিনৰ চুকৰ ভেকুলী সদৃশ জীয়াৰী-বোৱাৰীৰ শাৰীত নাই। শিক্ষা-দীক্ষা, ৰাজহুৱা কাৰ্য আদি সকলোতে পুৰুষৰ সমকক্ষ হৈ তেওঁলোক আগবাঢ়ি গৈছে। ৰক্ষণশীল সমাজে তেওঁলোকৰ ভৰিত পিন্ধোৱা শিকলি ছিঙি প্ৰগতিৰ পথত আগবাঢ়িছে। সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছে, অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তা এচুলমুনুৰ হ্ৰাস হ'বলৈ দিয়া নাছিল। সভাই-সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই-এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল। উৰণিৰ সৰ্বগ্ৰাসী গ্ৰহণৰ পৰা বিমুক্ত হৈ পৰিছে আৰু পুৰুষৰ লগত সভা-সমিতিত এক শাৰীতে বহি নিজৰ স্বাধীন মতামত প্ৰকাশ কৰিছে। বহু বছৰৰ মূৰত মহিলাসকলে লেখকক ওচৰত পাই সভা পাতি অভিনন্দন জনাইছে। দ্বিতীয়তে, ডিব্ৰুগড়ৰ ডেকাসকলৰ সাংস্কৃতিক চিন্তা-ভাৱনা দেখিও লেখকে সন্তোষ পাইছিল। ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰিছিল এটা ৰংগশালাৰ। থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতা নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণেই কম নাছিল। নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীতভাৱে উন্নতি কৰিছিল। পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তনাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল। প্ৰভাত চন্দ্ৰ দাস আৰু জনদীয়েক অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনো গুণেই কম নাছিল। তৃতীয়তে, ডিব্ৰুগড়ীয়া ডেকাসকলৰ যত্নত অসমীয়া নাট মঞ্চস্থ কৰাৰ লগতে বিদেশী নাট অসমীয়ালৈ ভাঙনি কৰি অসমৰ ৰংগশালাত প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জীন নিয়াব পৰা প্ৰক্ৰিয়াটো সঁচাকৈয়ে শলাগিবলগীয়া। বেজবৰুৱাই এই ক্ষেত্ৰত সবল প্ৰক্ৰিয়া দাঙি ধৰিছে। চতুৰ্থতে, ৰামমোহন ৰাজ স্মৃতি সভাত শ্ৰীমতী যোগদা দেৱীয়ে অনৰ্গলভাৱে যি বক্তৃতা দিছিল তাকেই শুনি বেজবৰুৱাদেৱে পুলকিত হৈ পৰিছিল। তাৰোপৰি ডিব্ৰুগড়ৰ বালিকা স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী গৌৰীপ্ৰভা চলিহাই একুৰিমান ছাত্ৰীৰ লগত লৈ তেওঁক কৰা সম্ভাষণ তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। বেজবৰুৱাদেৱে তেওঁলোকৰ স্কুললৈ যাওঁতে ৰূপৰ বঁটা এটিৰ যি সম্ভাষণ পত্ৰ তেওঁক প্ৰদান কৰিছিল তাকে দেখি তেওঁ আপ্লুত হৈছিল। ডিব্ৰুগড়ত সম্ভ্ৰান্ত মহিলাসকলৰ সভাতো যিখন অভিনন্দন পত্ৰ মুগাৰ কাপোৰত ছপাই দিছিল সেইখন বেজবৰুৱাদেৱে গোটেই জীৱন ৰখাৰ প্ৰতিশ্ৰুতি দিছিল। পঞ্চমতে, সাজ-সজ্জা, চিত্ৰপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত ডিব্ৰুগড়ৰ লোকসকল আগবাঢ়ি যোৱা লিখকৰ দৃষ্টিগোচৰ হৈছিল। এইবোৰ কথাই লিখকৰ মনত বৰ সন্তোষ দিছিল। 2019ত আহিছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ? উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা তত্ত্বমূলক গ্ৰন্থ। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা দুটা কাৰণ লিখা। উত্তৰ: মোৰ মাতৃমুখ দুখন পাঠটিত লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীক ভাল লগা তিনিটা কাৰণ উল্লেখ কৰিছে। সেইকেইটা হ'ল: ক. প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ, পাৰৰ কামাখ্যা, অস্ত্ৰাকান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ। এইসমূহে লেখকক আনন্দ দিছিল। খ. ঐতিহাসিক উৎকৰ্ষ, গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ। এইবোৰে তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পূলাব পাৰে। এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে বৰ ভাল পায়। গ. প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা, গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিকক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাব পাৰে। এইবোৰৰ বাবেও গুৱাহাটীক লেখকৰ বৰ আদৰৰ। 2019ত আহিছিল প্ৰসংগ সংগতি ৰখাই ব্যাখ্যা কৰা। পানী মে মেন পিয়াসী, মুখ চুনতো চুনতো লাগে হাঁচি। উত্তৰ: প্ৰসংগ। উক্ত পদফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা বিৰচিত মোৰ মাতৃমুখ দৰ্শন নামৰ ভ্ৰমণ কাহিনীটোৰ পৰা উদ্ধৃত কৰা হৈছে। পদফাকি মহাত্মা কবীৰে ৰচনা কৰিছিল।
সংগতি লক্ষ্মীনাথ বেজবৰুৱাৰ মাতৃভূমিৰ প্ৰতি গভীৰ আন্তৰিকতা থকাৰ পাছতো খাপতৰ বাবে অসমলৈ আহিব নোৱাৰা কথা ক'বলৈ যোৱাৰ প্ৰসংগত মহাত্মা কবিৰে ৰচনা কৰা পদফাঁকিৰ অৱতাৰণা কৰিছিল। ব্যাখ্যা কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। বেজবৰুৱাই গপ বা অভিমান কৰিহে মাতৃভূমিৰ পৰা আঁতৰি আছে বুলি শিৱসাগৰত অনুষ্ঠিত সভা এখনত এজন অসমীয়া ডেকাই অভিযোগ কৰিছিল। তাৰে প্ৰত্যুত্তৰত উক্ত পদফাঁকিৰ অৱতাৰণা কৰিছিল। পদফাঁকি সৰল অসমীয়া হ'ল পানীত থাকিও মাছ তৃষ্ণাতুৰ শুনি শুনি হাঁহি উঠে মোৰ। পানীত থাকিও মাছ তৃষ্ণাতুৰ হৈ থকাৰ দৰে খাওঁ পাতৰ বাবে বিধিৰ বিপাঙত পৰিহে বৰুৱা বহু বছৰ ধৰি মাতৃভূমিলৈ উভতি আহিব পৰা নাছিল। বিধিৰ বিপাঙত পৰিলে এডিঙি পানীত থাকিও মানুহেও পিয়াহত শুকাই মৰে। বিধিৰ বিপাঙত পৰিলে পানীত থাকিও মাছ তৃষ্ণাতুৰ হয়। মাতৃভূমিৰ প্ৰতি থকা গভীৰ আন্তৰিকতাও বেজবৰুৱাক খাওঁ পাতৰ বাবে অসমলৈ ঘূৰাই আনিব পৰা নাছিল। এই প্ৰসংগতে সেয়ে তেখেতে এই পদফাঁকিৰ অৱতাৰণা কৰিছিল। 2020ত আহিছে কমেডি অফ এৰছৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ পাইছিল? উত্তৰ কমেডি অফ এৰছৰ অসমীয়া ভাঙনিৰ ভ্ৰমৰংগ 1888 চনত প্ৰকাশ পাইছিল। যথা নিযুক্তোহস্মি তথা কৰোমি পদটিৰ অৰ্থ লিখা। উত্তৰ এই সংস্কৃত পদটিৰ অৰ্থ হ'ল যিদৰে অৰ্থাৎ যি কামৰ বাবে নিযুক্ত হৈছোঁ তাকেই কৰিছোঁ। কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই প্ৰায় ডেৰ দুকুৰি বছৰৰ পাছত 1930 চনত মাতৃভূমি অসমলৈ উভতি আহে। 22 ছেপ্টেম্বৰ তাৰিখে তেওঁ গুৱাহাটীত উপস্থিত হয়। তেওঁক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে কটন কলেজৰ ছাত্ৰসকলে গধূলি এখন সভা আহ্বান কৰিছিল আৰু তেওঁক উষ্ম আদৰণি জনাইছিল। ডেকা ছাত্ৰসকলৰ মনত কি উৎসাহ কি আনন্দ। বেজবৰুৱাদেৱে গাত মেলেৰিয়া জ্বৰ লৈও সভাত উপস্থিত থাকি আনন্দ অনুভৱ কৰিছিল। যেতিয়া সাহিত্যৰ কাণ্ডাৰী হিচাপে সভালৈ গৈ ছাত্ৰসকলক উৎসাহিত কৰাটো তেওঁৰ দায়িত্ব বুলি বিবেচনা কৰিছিল। ঈশ্বৰে যেন তেনেবোৰ কাম কৰিবলৈ তেওঁক পৃথিৱীলৈ পঠিয়াইছিল এই ভাৱ প্ৰকাশ কৰিবলৈ লেখকে উক্ত পদটিৰ অৱতাৰণা কৰিছে। 2020ত আহিছে প্ৰসংগিক সংগতিৰ হৈ ব্যাখ্যা কৰা। কালৰ পীড়নত আজিৰ অসম জীৰ্ণ শীৰ্ণ দীৰ্ণ। উত্তৰ প্ৰসংগ উপৰোক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ সাহিত্য সৌৰভৰ অন্তৰ্গত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত মোৰ মাতৃমুখ দৰ্শন নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। সংগতি বিদেশীৰ আঘাতত মান হ'ব খোজা অসমী আইৰ ঐতিহ্যকৃতিক গুৱাহাটীয়ে নতুনকৈ প্ৰতিষ্ঠা কৰা বুলি কোৱাৰ প্ৰসংগত বেজবৰুৱাদেৱে এই বাক্যশাৰীৰ অৱতাৰণা কৰিছে। ব্যাখ্যা সোণত সুৱাগা চৰা অসমী আইয়ে চিৰকাল অসমবাসীক গৌৰৱান্বিত কৰি আহিছে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ঐতিহাসিক উৎকৰ্ষ প্ৰাচীন গৰিমাই অসমবাসীক যেন বিশ্ব দৰবাৰত জিলিকাই তুলিছে। চিৰদিন অসমীয়াৰ গৌৰৱৰ ধ্বজা হৈ অহা অসম আজি যেন কালৰ পীড়নত ম্লান হৈ যাব ধৰিছে। যুগ যুগ ধৰি বিভিন্ন দেশী বিদেশীয়ে অসম মাতৃৰ বুকুত কৰি অহা আঘাতে যদিও অসম মাতৃক জীৰ্ণ কৰি তুলিছে তথাপি কেতিয়াও দুৰ্বল কৰিব পৰা নাই। অসম যাত্ৰী বিদেশীয়ে ঢকুৱাৰ বেৰ গুৱাহাটীত নেদেখে বৰং যিমানলৈ চাই সিমানলৈ বৰ চুৰিয়াৰ ফেৰহে দেখিবলৈ পাব বুলি কৈ বেজবৰুৱাদেৱে গুৱাহাটীক অসমৰ গৌৰৱৰ চানেকি বুলি শলাগিছে। অৰ্থাৎ বিদেশীৰ আঘাতত ম্লান হ'ব খোজা অসমীয়া আইৰ ঐতিহ্যকৃতিক গুৱাহাটীয়ে নতুনকৈ প্ৰতিষ্ঠা কৰা বুলি কোৱাৰ প্ৰসংগত বেজবৰুৱাদেৱে এই বাক্যশাৰীৰ অৱতাৰণা কৰিছে। 2022ত আহিছে লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য ব্যংগ ৰচনাৰ নাম লিখা। উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য ব্যংগ ৰচনা হ'ল কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা 2 নম্বৰ কৃপাবৰ বৰুৱাৰ উভতিনি 3 নম্বৰ বৰবৰুৱাৰ বুলনি 4 নম্বৰ বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি 4 নম্বৰ ক ডিব্ৰুগড়ৰ থিয়েটাৰ অৰ্থাৎ ৰংগশালাৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই কোৱা কথাখিনি পাঠৰ আধাৰত লিখা। উত্তৰ সুদীৰ্ঘকাল উৰিষ্যাৰ সম্বলপুৰত কটোৱাৰ পাছত বেজবৰুৱাই প্ৰায় ডেৰ দুকুৰি বছৰৰ পিছত অসমলৈ আহে। তেতিয়াই ডিব্ৰুগড়ৰ কেইদিনমান কটাইছিল আৰু তেতিয়াই ডিব্ৰুগড়ৰ মানুহৰ বিৰাট পৰিৱৰ্তন লক্ষ্য কৰিছিল।
ডিব্ৰুগড়ৰ ডেকাসকলৰ সাংস্কৃতিক চিন্তা ভাৱনা দেখি লেখকে সন্তোষ পাইছিল। ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰিছিল এটি ৰংগশালাৰ। সেই ৰংগশালাতে সাজ সমিতি, থিয়েটাৰ, যাত্ৰা, গান, ভাওনা অনুষ্ঠিত কৰিছিল। থিয়েটাৰৰ চিত্ৰপটবোৰ অসমীয়া চিত্ৰবিদ ডেকাসকলৰ দ্বাৰাই অংকন কৰা হৈছিল, যিবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদসকলতকৈ কোনো গুণেই হীন নাছিল। এনে ক্ষেত্ৰত পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তিনাথ বৰদলৈৰ কৃতিত্ব লেখত ল'বলগীয়া। ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাট অভিনয় কৰিছিল। তাত সাজ-সজ্জা, চিত্ৰপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যৰ বিশেষ কৃতিত্ব দেখা যায়। ডিব্ৰুগড়ীয়া ডেকাসকলৰ যত্নত অসমীয়া নাট মঞ্চস্থ কৰাৰ লগতে বিদেশী নাট অসমীয়ালৈ ভাঙনি কৰি অসমৰ ৰংগশালাত প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জিন নিয়াব পৰা প্ৰক্ৰিয়াটো শলাগিবলগীয়া। বেজবৰুৱাই এই ক্ষেত্ৰত সবল প্ৰক্ৰিয়া দাঙি ধৰিছে। এইদৰে ডিব্ৰুগড়ৰ অভূতপূৰ্ব পৰিৱৰ্তনে বেজবৰুৱাক বিশেষভাৱে সন্তোষ কৰিছিল।